বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো আমাক সুধিছে, অ' মোৰ আপোনাৰ দেশ গীতটো প্ৰথমতে ক'ত প্ৰকাশ পাইছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন নম্বৰ বি, বাঁহী। নেক্সট তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, অসমৰ কোন ঠাইক উত্তৰ পূবৰ আমাজন বুলি কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন নম্বৰ এ, দিহিং পাটকাই। দিহিং পাটকাই হৈছে উত্তৰ পূবৰ আমাজন বুলি কোৱা হয়। নেক্সট তাৰ পৰৱৰ্তী প্ৰশ্নত আমাক সুধিছে, অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত আছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন নম্বৰ এ, ৰহা। নেক্সট তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন নম্বৰ চি, ডিব্ৰুগড় আৰু তিনিচুকীয়া। ডিব্ৰুগড় আৰু তিনিচুকীয়াত কি আছে? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, সোণাই ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন নম্বৰ এ, শোণিতপুৰ। তাৰ নেক্সট প্ৰশ্নলৈ আহিছোঁ, উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, মালিগাঁও। তাৰ নেক্সট প্ৰশ্নটো আমাক সুধিছে, সংবিধানৰ খচৰা সমিতিত কিমানজন সদস্য আছিল? সংবিধানৰ খচৰা সমিতিত কিমানজন সদস্য আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, 7জন। নেক্সট তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো কোন দেশৰ পৰা লোৱা হৈছিল? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো কোন দেশৰ পৰা লোৱা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ, আমেৰিকা। আহিছোঁ তাৰ নেক্সট প্ৰশ্নটোলৈ, কথাগীতাৰ ৰচক কোন? কথাগীতাৰ ৰচক কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন নম্বৰ এ, ভট্টদেৱ। ভট্টদেৱ কি কৰিছিল? কথাগীতাৰ ৰচনা কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্নটো আমাক সুধিছে, মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে জনাই দিব কমেণ্ট বক্সত। যিসকলে পাৰে তেওঁলোকে এই প্ৰশ্ন উত্তৰটো কমেণ্ট বক্সত জনাই দিব। আজি আমি এইখিনি প্ৰশ্ন উত্তৰে আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আমি এই ইউটিউব চেনেলটিত আমি আপলোড কৰিম। গতিকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। আৰু নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰক, সকলোৱে উপকৃত হ'ব। ধন্যবাদ। জয় অসম।